নতুন ভিডিঅ' এটি লৈ মই আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। সকলোকে নমস্কাৰ। ভিডিঅ' এটি লৈ আহিছোঁ সৰু ল'ৰা ছোৱালীৰ ওপৰত। তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত, খেল ধেমালিৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰে, তেওঁলোকৰ কি প্ৰতিভা আছে, সেইখিনি প্ৰকাশ কৰিবৰ কাৰণে অভিভাৱক অভিভাৱিকা যিসকলৰ মাতৃ পিতৃ নাই, তেওঁলোকৰ খুৰা দাদা ককা তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে তেখেতসকলে পঢ়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব লাগিব। খেল ধেমালিটো আগবঢ়াই নিব লাগিব। পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব কেনেকৈ? তেওঁক এটা কথা কওঁ যে তুমি খেল খেলিব যাব পাৰিবা, কিন্তু মোক কাইলৈ এই চেপ্টাৰটো মুখাস্ত কৰি দিব লাগিব। যদি মুখাস্ত কাইলৈ দিব পাৰা তুমি যাব পাৰা। তেতিয়া ল'ৰাজনে বা ছোৱালীজনী কি ভাবিব যে দেউতা বা মা বা ককা বা দাদা মোক যাব দিছে, কিন্তু মই এইখিনি মুখাস্ত দিব লাগিব। গতিকে ল'ৰাটোৰ দায়িত্ব থাকিল ক'ত? পঢ়াত। তেওঁ খেলত যোৱাৰ আগতে তেওঁ পঢ়াৰ দায়িত্বটো তেওঁৰ মাইণ্ডত সোমাই গ'ল। তেওঁ পঢ়িলে, পঢ়ি উঠি খেলত গ'ল। খেলত আপুনিয়ে লৈ যাওক, আকৌ আপুনি গধূলি লৈ আহক, কিন্তু তেখেতৰ যে পঢ়াৰ দায়িত্বটো তেওঁ থাকিব, নহ'লে কাইলৈ আকৌ আপুনি যাব নিদিব নহয়, বা পৰহিলৈ যাব নিদিব। তেওঁ তেনেকৈ কি হ'ল, সেই চেপ্টাৰটো মুখাস্ত হ'ল। এনেকৈ সদায় তেখেতে খেল খেলিব যাব, সদায় সেই চেপ্টাৰটো মুখাস্ত কৰিব। এনেকৈ সদায় যাওঁতে, সদায় মুখাস্ত কৰোঁতে তেওঁৰ এই মাইণ্ডটো এটা পৰিৱৰ্তন হৈ গ'ল। পৰিৱৰ্তন হৈ যায় শিক্ষাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আগবাঢ়ি যাব পাৰিব। গতিকে তেখেতৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো যাতে তেখেতৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ জৰিয়তে তেওঁ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি যাব পাৰিব। তেখেতে জানিব যে মই শিক্ষাটো মোক লাগিব, কাৰণ মই শিক্ষা নহ'লে মোৰ প্ৰতিভাৰ কোনো মূল্য নাই। শিক্ষা অবিহনে প্ৰতিভা কোনো জাগাতে বা কোনো ঠাইতে প্ৰকাশ কৰিব নোৱাৰি। তেওঁৰ মাইণ্ডত লাগি যাব যে মই এই শিক্ষাৰ জৰিয়তেহে মোৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিম। গতিকে তেখেতে সদায় পঢ়িবৰ কাৰণে নিজে আগ্ৰহী হৈ নিজে আগবাঢ়ি যাব। আমি পঢ়াৰ কথা মাক দেউতাক ককা দাদাক কেতিয়াও ক'ব নালাগে। নিজে দায়িত্ব বুজি পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাব। লগে লগে তেখেতৰ যিখিনি খেল ধেমালি সেই প্ৰতিভাটো সমানে আগবাঢ়ি যাব। দি দিওঁ উদাহৰণ হিচাপে চাওক, কৰিশ্মা নাথ। কৰিশ্মা নাথ এজনী নাগাৰা নামৰ বিখ্যাত পাঠিকা বুলি ক'লেও ভুল নহয়। কিয়? তেখেতৰ যিটো প্ৰতিভা, সৰুৰ পৰাই তেওঁ নাম শিকাৰ যিটো আগ্ৰহ, বা তেখেতৰ দেউতাকে কি কৰিছিলে, বিহু নাচিবলৈ লৈ গৈছিল, ডেন্স কৰিবলৈ লৈ গৈছিল। এই ক্ষেত্ৰত তেখেতৰ যিটো অৰিহণা, সেইটো কৰিশ্মাৰ কাৰণে আদৰণীয়, আদৰ্শনীয়। ঠিক তেনেকৈ হিমা দাসেও কি কৰিছিল? হিমা দাসৰ ককায়েকেও তেওঁৰ লগতে সদায় ৰাতিপুৱা দৌৰিছিলে। দৌৰি লাষ্টত কি হ'ল? অসম নহয়, গোটেই ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ ভিতৰত এখন বিখ্যাত খেলুৱৈ হৈ পৰিল। লাভলীনা বৰগোহাঁই কি হ'ল? অসমৰ নহয়, অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ সোণৰ পদকেৰে গোটেই পৃথিৱীত জিলিকি থাকে। গতিকে অসমতে যে প্ৰতিভা প্ৰকাশ কৰি এজনে জ্ঞানী বা নাম উজ্বলাই ৰাখিব পাৰে সেইটো নহয়। খেল ধেমালিৰ জৰিয়তেও তেওঁৰ নাম উজ্বলাই, মাক দেউতাকৰ নাম উজ্বলাই দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। উদাহৰণস্বৰূপে কৰিশ্মা নাথ, লাভলীনা বৰগোহাঁই, হিমা দাস। ঠিক তেওঁলোকৰ নিচিনা হ'বলৈ হ'লে অভিভাৱক অভিভাৱিকাসকলৰ সহযোগ লাগিব। সহযোগ অবিহনে কেতিয়াও এইটো সম্ভৱ নহয়। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, তেখেতসকলৰ ল'ৰা ছোৱালীবিলাকে যিটো কৰিব বিচাৰে সেই ক্ষেত্ৰত তেওঁলোকক বাধা নিদি তেওঁলোকৰ প্ৰতিভাটো প্ৰকাশ কৰিবলৈ আগবঢ়াই লৈ যায়। ইয়াতেই মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো মই যিবিলাক নতুন নতুন ভিডিঅ' দি থাকিম সেইবিলাক যাতে আপোনালোকে সহজে লাভ কৰিব পাৰে। আজিলৈ ভিডিঅ' সামৰণি মাৰিলোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ আহি উপস্থিত হ'ম। তেতিয়ালৈ নমস্কাৰ।